গুড মৰ্ণিং এভৰিৱান। আমাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ। আমাৰ ৰুমলৈ এতিয়া আলহী আহি আছে। মই ৰাতিপুৱাৰ কামখিনি কৰি মেলি আজৰি হ'লোঁ আৰু এতিয়া আলহী পাবহি। ফোন কৰিছে, পাবহি আৰু মোৰ মিষ্টাৰ গৈছে, এতিয়া ষ্টেচনলৈ গৈছে, অলপ আগবঢ়াই আনো বুলি কৈছে। সিহঁতি ইয়ালৈ প্ৰথমবাৰৰ কাৰণে আহিছে যিহেতু, সেইকাৰণে অলপ আগবঢ়াই আনিব গৈছে মিষ্টাৰে। তো কোন আহিছে, কিয় আহিছে, অলপ পাছতে জনাইছোঁ আপোনালোকক, এতিয়া নকওঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাব। আমাৰ ৰুমলৈ অহা আলহী এতিয়া পালেহি। এয়া ব্ৰেকফাষ্ট কৰি আছে। কোন আহিছে আজি আমাৰ ৰুমলৈ? এয়া মোৰ দণ্ডা ৰীমা ভণ্টিৰ লগৰ হয়। গোটেইকেইজনী আজি তিনিচুকীয়াৰ পৰা, সিহঁতি তিনিচুকীয়া তাত কলেজত পঢ়ি আছে একেলগে। তো আজি শিৱসাগৰলৈ ফুৰিবলৈ আহিছে। আমাৰ ৰুমতে এতিয়া ওলাই মেলি ৰৈছে আৰু ফ্ৰেছ হৈ লৈছে। সেইজনী এজনী ওলাই আছে ফ্ৰেছ হৈ মেলি। এয়া মই ব্ৰেকফাষ্ট ৰেডি কৰি দিলোঁ। ব্ৰেকফাষ্ট কৰি মেলি সিহঁতি প্ৰথমতে শিৱদৌললৈ যাব, তাৰপিছত ফুৰিব আৰু অলপ চলপ, তাৰপিছত আকৌ আমাৰ ৰুমলৈ আহিব। এইজনী মোৰ নন্দা ৰীমা আৰু তাইৰ ফ্ৰেণ্ডছ হয় স্নেহা ন? ডিব্ৰুগড়ৰ পৰা আহিছে। আৰু তোমাৰ নামটো কৈ দিয়া। ৰশ্মি। ঘৰ ক'ত? দুলীয়াজান। আৰু তোমাৰ? ৰিয়া। ঘৰ ক'ত? তিনিচুকীয়া। আৰু এওঁ? ঘৰ ক'ত? তিনিচুকীয়া। গোটেইকেইজন ফুৰিবলৈ আহিছে। এতিয়া সিহঁতি ওলাই মেলি ৰেডি হ'ল। এতিয়া ওলাই যাব। ভণ্টিহঁত এতিয়া ওলাই মেলি ফুৰিবলৈ গ'ল। আকৌ আহিব আমাৰ ৰুমলৈ। ময়ো এতিয়া নিজৰ কিছুমান কাম আছে, কৰি লওঁ, কামখিনি শেষ কৰি লওঁ। তাৰপাছত আকৌ দুপৰীয়া ভাত ৰান্ধিব লাগিব। তেওঁলোকক ভাত খাব কৈছোঁ আমাৰ ৰুমতে। বাহিৰত খাবলৈ মানা কৰিছোঁ আৰু আহিছে যেতিয়া ইয়াতে খাব কৈছোঁ। সিহঁতি কৈছে নালাগে বুলি। মই কৈছোঁ নালাগে, ইয়াতে খাবা আহিছা যেতিয়া। তো ভাত পানী ৰান্ধিম, অলপ দেৰিকৈ ৰান্ধিম। ভাত ৰান্ধিবলৈ টাইম আছে বাৰু। কামখিনি কৰি লওঁ এতিয়া। এতিয়া মই শুকান মাছ ৰান্ধিবলৈ লৈছোঁ। শুকান মাছ ৰান্ধিম আৰু বেঙেনাৰ লগত ৰান্ধিম। বেঙেনা আৰু এয়া বিলাহী থাকিব আৰু আদা নহৰু পেষ্ট, জলকীয়া কেইটামান মই ফালি লৈছোঁ এনেকৈ, আৰু পিঁয়াজ লৈ লৈছোঁ। মিছা মাছখিনি মই অলপ টাইম তিয়াই ৰাখিছিলোঁ, বজাৰৰ পৰা অনা যিহেতু ঘৰত কৰা নহয়, সেইকাৰণে মই অলপ টাইম গৰম পানীত দি তিয়াই ৰাখিছিলোঁ। নিমখ এতিয়া অলপ কমকৈ দিছোঁ, পাছত লাগিলে আকৌ দিম। মিছা মাছখিনি দিওঁতেও অলপ দিব লাগিব, এতিয়া বেছিকৈ দি দিয়া নাই আৰু। বেঙেনাখিনি সিজি যোৱাৰ পাছতে মই মিছা মাছখিনি দি দিছোঁ, আৰু খাই ভাল লাগিবৰ কাৰণে মই বামলা মাছ কেইটামানো মিক্স কৰি দিছোঁ। ৰেড চিলি অলপ দি দিছোঁ। আৰু নিমখ অলপ দি দিছোঁ। এতিয়া ভালদৰে মিক্স কৰি আৰু অলপ সিজিবলৈ দিম। মাছখিনি সিজিব লাগিব। এতিয়া অলপ ঢাকি ৰাখিম, অলপ সিজিবলৈ দিছোঁ। এইখিনি এতিয়া হৈ গৈছে। বেঙেনাৰ লগত ধুনীয়াকৈ মাছখিনি মিলি গ'ল। এতিয়া হৈ গ'ল এইখিনি। গোন্ধটো ইমান ধুনীয়া লাগিছে নহয়। মিছা মাছখিনি হৈ যোৱাৰ পাছত মই এতিয়া মাংস ৰান্ধিবলৈ লৈছোঁ।
মাংসখিনি মই গ্ৰেভি কৰিম। এয়া আমাৰ ভণ্টিহঁত ফুৰি মেলি পালেহি। ক'ত ক'ত ফুৰিলা? ৰংঘৰ আৰু শিৱদৌল আহিলা? আহা। এতিয়া মোৰ ভাত বাঢ়ি হৈ গ'ল। এয়া দালি ৰান্ধিলোঁ, এইখিনি চিকেন, আৰু এইখিনি আপোনালোকক অথনি দেখাইছিলোঁ যে মিছা মাছ, বেঙেনা, তেনেকৈ চালাড, আচাৰ, তেনেকৈ আৰু চিম্পুলকৈ, বৰ বিশেষ একো ৰন্ধা নাই। ভণ্টিহঁতে খাই মেলি আজৰি হ'ল। এতিয়া মিষ্টাৰ আৰু মই আমি দুজনে খাবলৈ বহিছোঁ। প্ৰগ্ৰাম হ'ব। ৰাতি হ'ব, গোটেই চাকি জ্বলাবলে কি কৈছে এইটো কলগছক কি লগাইছে, কলগছৰ এনেকে চাকি জ্বলাব মানে। বাই। আহিবা আকৌ আহিবা। গুড ইভিনিং ফ্ৰেণ্ডছ। আমাৰ ভণ্টিহঁত ওলাই গ'ল অলপ আগতে। এতিয়া আমি প্লান এটা কৰিছোঁ, মোৰ লগৰজন আহিব এতিয়া, আৰু মোৰ মিছেছ, মই আৰু মোৰ লগৰজনৰ লগত এতিয়া আমি চিনেমাখন চাবলৈ গৈ আছোঁ। গৈ পাই দেখুৱাই আছোঁ আপোনাক কি মুভি চাবলৈ গৈ আছোঁ আমি।